নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই কঁঠালৰ আচাৰ বনাইছোঁ, তাকে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিবলৈ ল'লোঁ। কঁঠালখিনি বাকলি গুচাই ল'লোঁ আৰু এতিয়া সৰু সৰু টুকুৰা কৰি লৈছোঁ, বইল কৰি ল'ম। এয়া বইল কৰা হৈ গ'ল। মই বইল কৰাটো নেদেখুৱালোঁ, ভিডিঅ'টো বেছি দীঘল হৈ যায়। বইল কৰোঁতে মই নিমখ হালধি দিছিলোঁ, নিমখ আৰু হালধি। এতিয়া পানীৰ পৰা উঠাই ল'লোঁ। এখন ডলাত কাপোৰ দিছোঁ, কাপোৰৰ ওপৰত মেলি ৰ'দত শুকুৱাবলৈ দিছোঁ। তেতিয়ালৈকে মই মছলাখিনি ৰেডি কৰি লওঁ। কেইটামান গোটা ধনিয়া, মিঠি গুটি, জিৰা, চব গুটি 2 চামুচমান, বগা সৰিয়হ, যিমানখিনি কঁঠাল থাকে সেইটো জোখত মছলাখিনি অনুমান কৰি দিলে হৈ গ'ল। আৰু শুকান জলকীয়া গোটা দিছোঁ আৰু ক'লা সৰিয়হ মই বেছিকৈ দিছোঁ। আৰু 3টা ৰচুন বাকলি গুচোৱাই ধুই ৰ'দত শুকুৱাই লৈছিলোঁ। আকৌ মছলাখিনিৰ লগত অকণমান এনেই ভাজি লৈছোঁ। কঁঠালৰ আচাৰ ৰচুন দিলে খাবলৈ ভাল লাগে। আৰু এইখিনি মই মিক্সিত গুড়া কৰি ল'ম। একেবাৰে মিহিকৈ গুড়া কৰা নাই। এতিয়া এই বাচনটোত মই ভালকৈ সকলোখিনি মিলাই ল'ম। সোৱাদ অনুসৰি নিমখ দিছোঁ, হালধি, জলকীয়া পাউডাৰ আৰু কেইটামান ক'লা জিৰা গোটাকৈ। আৰু তেলখিনি মই গৰম কৰি লৈছিলোঁ, একেবাৰে ঠাণ্ডা নহওঁতে মছলাৰ লগত মিক্স কৰি ল'ম। আৰু অকণমান ভিনেগাৰ দিছোঁ, মছলাখিনিৰ লগতে মিলাই লৈছোঁ। আৰু ভোট জলকীয়া 3টামান কাটি দিছোঁ। আৰু কঁঠালখিনি গোটেই দিনটো মই ৰ'দত শুকুৱালোঁ, যদিও ভালকৈ ৰ'দ নাছিলে, অকল পানীখিনিহে শুকালে। পানীখিনি শুকালেও কঁঠালৰ আচাৰ বনাব পাৰি। এইখিনি মই এতিয়া ৰাতি গোটেই মছলাখিনি মিলাই গোটেই ৰাতিটোৰ বাবে ঢাকি থ'ম এনেকৈ। যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি যাব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এইখিনি মই গোটেই ৰাতিটোৰ বাবে ঢাকি ৰাখিছোঁ। এয়া নেক্সট দিনাখন কঁঠালখিনি মই বটলত সুমুৱাম। এনেকৈ ৰ'দত দিব পাৰি, মই ৰ'দত একেবাৰে বটলত সুমুৱাইহে দিম। এসপ্তাহৰ ভিতৰত কঁঠালৰ আচাৰ খাবলৈ ৰেডি হৈ যায়। এনেকৈ বনোৱা কঁঠালৰ আচাৰ খাবলৈ বহুত ভাল লাগে। যদি আপোনালোকে বনোৱা নাই এবাৰ বনাই চাব। আজিলৈ আহোঁ, ধন্যবাদ।